welcome back to my channel The Laughing Queen আৰু আজি বহুত দিন পিছত মানে 3-4 মাহ পিছত আপোনালোকৰ মাজত আহিছো প্ৰথমতে অসমীয়া নৱবৰ্ষ লগতে ৰঙালী বিহু শুভেচ্ছা দিলো সকলোকে আশা কৰো এই বছৰটো আপোনালোকৰ ভালে কুশলে যায় আৰু লগতে সৰি যিবিলাকক কৈছিলো মানে লাষ্ট ভিডিঅ'ত কৈছিলো মই ভিডিঅ' সোনকালে দিবলৈ চেষ্টা কৰিম আৰু এই সোনকালটো হৈছে মই 4 মাহ পিছত আজি ভিডিঅ' বনাই আছো ব্লগ বনাই আছো একচুয়ালি বহুত প্ৰবলেম হৈ আছে আৰু আমাৰ পিছফালে ইয়া চাওক হিৰো প্ৰবলেম হৈ আছিল সেইকাৰণে মই ভিডিঅ' আপলোড কৰা নাছিলো বনাইছিলো কিন্তু কেতিয়াবা এনেকুৱা হয় যে মানে মোৰ ভিডিঅ'টো ভাল নালাগে মানে মই এডিটিং কৰা হোৱাৰ পিছত যেতিয়া মই ফাইনেল চেক কৰো মোৰ ভিডিঅ'টো একদম ভাল নালাগে আৰু মোৰ আপলোড কৰিব মন নাযায় মই ডিলিট কৰি দিও তেনেকুৱা মোৰ লগত বহুত হৈছে আৰু লগতে ভাল কন্টেন্ট নাপালে মানে মোৰ দিবলৈ মন নাযায় হেতু এটা প্ৰবলেম সো আজি আমি যাবলৈ ওলাইছো আজি হৈছে গৰু বিহু আৰু আজি আমি যাব ওলাইছো পাৰ্বতী পাহাৰ আমাৰ এই জায়গাখিনিৰ মানে বকুৰ সবতছে ফেমাস জায়গা হয় মানে সব মন্দিৰ হয় এটো আৰু আজি প্ৰথমবাৰৰ বাবে আমি পাৰ্বতী পাহাৰ যাবলৈ ওলাইছো যদিও আমাৰ ওচৰত আমি আজিলৈকে কোনেও গৈ পোৱা নাই মানে আমাৰ ঘৰৰ মানুহ কোনেও গৈ পোৱা নাই সদায় ভাবা যায় যে এবাৰ যাম যোৱা নহয় আৰু মানে আমাৰ এই মানুহখিনি মানে এইখিনি জেগাৰ মানুহে মানে আজিৰ দিনটোত পাৰ্বতী পাহাৰ যায় মানে ইহঁতে বিশ্বাস কৰে মানে আজি তাত যি প্ৰে কৰা হয় সফল হয় বুলি বিশ্বাস কৰা হয় তো আমি ভাবিলো কি আমি আজিৰ দিনটোতে যাওঁ যেহেতু যোৱাই হোৱা নাই তো আজি যিটো ভাল দিন আৰু এইটো দিনত যায়ে সকলো আমিও ভাবিলো কি আজি যিহেতু ভাল দিন এটা আৰু সকলোৱে যায় তো আমিও যাওঁ একদম ৰাতিপুৱা ওলাইছো একদম ৰাতিপুৱা হৈ থকা নাই 5:30 বাজি গ'ল বাৰু একদম ৰাতিপুৱা ওলাইছো কাৰণ বহুত বেছি ভিৰ হ'ব আজি তাত কাৰণ বহুত মানুহ যায় আজি মানে বহুত বেছি মানুহ যায় তো সেইকাৰণে আমি মানে সোনকালে আৰু আমি জাস্ট ওলাইছো ঘৰৰ পৰা আৰু ইয়াৰ পৰা আমাৰ আৰু 15 মিনিটছ লাগিব তাৰ পৰা আকৌ উঠিব লাগিব ওপৰত তো টাইম আছে বাৰু বহুত টাইম আছে সেই আপোনালোকে চাই থাকক আৰু মায়ে মোক এতিয়া অকমান আগতে এটা কথা ক'লে আজি বোলে পাৰ্বতী পাহাৰত ছোৱালীবিলাকে এইকাৰণে যায় কাৰণ সিহঁতে শাল বুব নাজানে আৰু আজিৰ দিনটোত বোলে তাত গ'লে শাল বুব জনা হৈ যায় নবা শাল বুব জানা হয় না মানে আজি শাল বোৱাটো নাজানো বাৰু কিন্তু আজিৰ দিনটোত মানে তাত গৈ কিবা মানে আশা কৰিলে যদি আপুনি বস্তুটো পাব লগা আছে তেতিয়া আপুনি অবভিয়াছলি পাব এতিয়া আপুনি যিটি বস্তু উইশ কৰিলে থৈ না পাব ন তো সেই আৰু তাকে মই গম পালো যে শাল বোব নাজানো ময়ো যদি তাত গৈ মই যদি জানা হওঁ তো বহুত ভাল কথা হ'ব কাৰণ ইচ্ছা আছিলে মই বহুত চেষ্টা কৰিছিলো শাল বোব কিন্তু মোৰ দ্বাৰা নহয় মই নাজানো নহয় মানে তো সেই আমি যাব ওলাইছো পাপাই ড্ৰাইভ কৰি আছে পিছত গ'ল আৰু এইটো মা অলপ হিৰক এৰি থৈ আহিলো তাক মানে ক'ত আৰু মন্দিৰত যাব সি ওপৰত উঠোতে মানুহ চানুহ আহিব যিটো বদমাছ একদম পাই গলো আৰু এতিয়া আমি পাহাৰ বগাই আছো মই একচুয়ালি শুনিছিলো যে পাৰ্বতী পাহাৰটো বহুত ওখ বুলি আৰু ভবা নাছিলো একচুয়ালি ইমান ওখ বুলি বহুত ওখ বহুত বেছি ওখ একদম
আমি আধা আহিলোঁ, আকৌ আধা যাবলৈ আছে আৰু সিমানে ওখ মানে গৈয়ে ভাগৰ লাগিছে মোৰ। মোৰ মাটো ক'ৰবাতে থাকিলে, নোৱাৰিবই চাগে আহিব। চাওক কুঁৱলী একদম একো দেখা নাপায়। কুঁৱলী কয় নে মেঘে কয় আৰু মানে নাজানো, বাট একো দেখা নাপায়। বহুত ভাগৰ লাগিছে, বহুত বেছি। মই একচুৱেলি ভাবিছিলোঁ ধুনীয়া ধুনীয়া ফটো কেইখনমান উঠিম, আৰু মোৰ এতিয়া হালাত একদম খাৰাপ। ফটো যে ভাল হ'ব একদম আশা নাই। মই ঘামি শেষ মানুহটো, আৰু বহুত দূৰ যাব আছে যেন লাগিছে মোৰ। বহুত ওখ। Guys, after so much struggle, I finally found. Nice. About the chat. মানে পূজা ষ্টাৰ্ট হোৱা নাই, আমি ৰখি আছোঁ মানে বহি লৈছোঁ। বহুত ধুনীয়া ৱেডাৰ, এনভাইৰনমেণ্ট চব ভাল লাগিছে। হৈ গ'ল তললৈকে। তো আমি এতিয়া গৈ আছোঁ, আৰু হৈ গ'ল আমাৰ সেৱা কৰা বেষ্ট ডিচিজন আজিৰ দিনটোত লৈছিলোঁ, মানে মন্দিৰত অহাটো ৱৰ্থ হিট হৈ গ'ল। বহুত ভাল লাগিছে, আৰু সেৱা কৰিলোঁ। এতিয়া আমি তলত নামি আছোঁ। আমি আহিলোঁ মন্দিৰৰ পৰা, আৰু এতিয়া আমি ঘৰ গৈ আছোঁ। মানে 5 মিনিট পিছতে ঘৰ পাম, আৰু বহুত দূৰে আহিলোঁ। ঘৰ আহি কথা পাতি আহি আছিলোঁ। ভিডিঅ'টো এণ্ড কৰা হোৱা নাছিল, আৰু আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাইছে। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কাৰণ বহুত দিন পিছত আপোনালোকৰ মাজত আহিছোঁ, আৰু ইমান যদি দীঘল কৰোঁ আপোনালোকে বৰ হ'ব, আৰু ময়ো এডিটিং কৰি এনেকুৱা লাগিব। লাষ্টত মোৰ এনেকুৱা লাগি যায় মানুহ বৰ হ'ব বুলি কৈ পিনে মই ভিডিঅ'টো ডিলিট কৰি দিওঁ। চ' মোৰো যাতে তেনেকুৱা চিটুৱেশ্যন নাহে, আপোনালোকে বৰ হ'ব বুলি ভাবি। চ' সেয়ে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব কমেণ্ট ছেকশ্যনত। নতুনকৈ আহিছে যদি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে মই ভিডিঅ' কিয় দিয়া নাছিলোঁ বহুতে সুধি আছিলে, ফেচবুক, ইনষ্টাগ্ৰাম। মই এটা বস্তু ভাল লাগে, ভিডিঅ' ইমান দিন দিয়া নাই, কিন্তু কিছুমান মানুহ আছে খবৰ লৈ থাকে, বহুত ভাল লাগে মোৰ। থেংক ইউ ছ' মাছ, ইমান মৰম দিছে আপোনালোকে, আগলৈ তেনেকৈ মৰম দি থাকিব। ঠিক আছে, এৰিলোঁ তেনেহ'লে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। সকলোৰে কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আহিছোঁ, যাতে আপোনালোকৰ এই বছৰটো ভালে যায়। আৰু সেয়ে আৰু লগ পাম নতুন ভিডিঅ'ৰে। আশা কৰিছোঁ এইবাৰ যাতে 4 মান্থছ পিছত মই ভিডিঅ' দিবলগীয়া নহয়। সেই আশাৰে মই আজি ভিডিঅ'টো এৰিলোঁ। আশা কৰিছোঁ আপোনালোকেও ভাল পাইছে। ঠিক আছে, টিল দেন টেক কেয়াৰ, বাই বাই, জয় অসম।